ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতৰ লগত হেতালি ছাত্ৰ-ছাত্ৰীক দিছে মানসিক চাপ আৰক্ষীৰ কাষ চাপিল ছাত্ৰ-ছাত্ৰী বিদ্যালয়ৰ অধ্যক্ষৰ চৰম দায়িত্ব জ্ঞানহীনতাৰ বাবে নিৰ্ধাৰিত সময়ত প্ৰপত্ৰ পূৰণ কৰাৰ পাছতো নাহিল 9জনকৈ ছাত্ৰ-ছাত্ৰীৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰৱেশ কাৰ্ড জৰিয়াৰ সুতিৰ পৰ জাতীয় বিদ্যালয়ত সংঘটিত হৈছে এই ঘটনা 10ম মানৰ প্ৰপত্ৰ পূৰণৰ নামত বিদ্যালয়খনে প্ৰতিজন ছাত্ৰ-ছাত্ৰীৰ পৰা সংগ্ৰহ কৰিছিল 3200কৈ টকা তাৰ পাছতো হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰৱেশ কাৰ্ড নহাত মানসিকভাৱে ভাগি পৰিছে ছাত্ৰ-ছাত্ৰীসকল বিদ্যালয়খনৰ অধ্যক্ষ শেখ আব্দুল্লাহ নামৰ লোকজনৰ চৰম দায়িত্ব জ্ঞানহীনতাৰ বাবে প্ৰৱেশ কাৰ্ড নহাৰ অভিযোগ ছাত্ৰ-ছাত্ৰীৰ এই সন্দৰ্ভত বিদ্যালয়ৰ অধ্যক্ষক জনোৱাত একো কৰিব নোৱাৰিম বুলি কোৱাৰ পাছতেই হাহাকাৰ লাগিছে ছাত্ৰ-ছাত্ৰী নিৰুপায় ছাত্ৰ-ছাত্ৰীয়ে উপায়ন্তৰ হৈ অৱশেষত কাষ চাপিল আৰক্ষীৰ মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰীলৈ ছাত্ৰ-ছাত্ৰীয়ে কৰিলে কৰজোৰে অনুৰোধ আমাক পৰীক্ষা দিবলৈ সুবিধা কৰি দিয়ক আমি পৰীক্ষা দিব বিচাৰো ব্যুৰো ৰিপৰ্ট অসম প্লাছ আহা নাই কেইজনৰ আহা নাই তোমালোকৰ 9জনৰ আহা নাই 9জনৰ আহা নাই কোন স্কুল তোমালোকৰ সুতিৰপাৰ জাতীয় বিদ্যালয় তোমালোকে এপ্লাই ফৰ্ম ফিল আপ কৰিছিলা নে নাই হয় কৰিছো টকা দিছো প্ৰি ফাইনেল দিছিলা হয় প্ৰি ফাইনেল দিছিলা হয়। প্ৰস্তুতি কেনেকুৱা চলি আছিল ভালদি চলি আছে কিন্তু এতিয়া এডমিট অহা নাই হয়। কি আহ্বান জনাবা শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰী এতিয়া মোৰ এডমিট লাগিবই কোন লাগিব মুখ্যমন্ত্ৰী কেতিয়া হয় এটার কারণে ফর্ম ফিল আপ করেছিল কিন্তু আমার এডমিট কার্ড আহা নাই কোন স্কুল তোমালোকৰ আমার স্কুল সুতিরপাড়া জাতীয় বিদ্যালয় হয় তোমালোকে ফৰ্ম ফিল আপ কৰিছিলা হয় হয় করেছিল কেইজনৰ আহা নাই এই 9জন মানুহৰ আহা নাই এতিয়া 9জনৰ আহা নাই হয় কি আহ্বান জনাবা এতিয়া আহ্বান মানে আমার এডমিট কার্ডটা লাগে আহ্বান জানাই রিকোয়েস্ট করে কই আছো আমার এডমিট কার্ডটি দিয়ক আমি পরীক্ষা দিম আমার মাক দেউতাকে কান্দি আছে এডমিটটা লাগে আর মহোদয়ক অনুৰোধ কৰি কওঁ যে আমাৰ এডমিটখিনি দিব লাগে আমি ফৰ্ম ফিল আপ কৰিছোঁ এডমিট দিয়া নাই আৰু শিক্ষামন্ত্ৰী মহোদয়ক অনুৰোধ কৰিছোঁ যে আমাৰ এডমিট